গুড মৰ্ণিং। মই ডিউটিলৈ যাব ওলাইছোঁ আৰু গগৈদাৰ গাড়ীৰ কাৰণে অপেক্ষা কৰি আছোঁ। অকণমান পিছতে আহি পাবহি আৰু আহি পালে গগৈদাৰ গাড়ীত আৰু ডিউটিলৈ ওলাওঁ। Sir, welcome. Good morning. Morning, sir. Good morning. নমস্কাৰ গ্ৰহণ কৰিব। মই হ'লোঁ সুব্ৰত আৰু সুব্ৰতই নতুন ব্লগ এটিত স্বাগতম জনাইছে আপোনালোকক। আকৌ পুনৰ ডিউটিৰ পৰা স্বাগতম জনাইছোঁ। অফ টাইম সেইকাৰণে ওলাই আহিলোঁ এনেকৈ ডিব্ৰুগড় এয়াৰপৰ্ট, আৰু এয়াৰপৰ্টৰ বাহিৰত এনেকৈ অকণমান খোজকাঢ়ি আহিছোঁ। বহি বহি ভাগৰ লাগিছে। আৰু মোৰ লগত আছে আমাৰ ছাৰ, আমাৰ অনুপম ছাৰ। নমস্কাৰ। অনুপম ছাৰে মোৰ লগত ওলাই আহিছে। আমি অকণমান বাহিৰত গৈ কিবা কিবি খাই আহিলোঁ। ৰাতিপুৱা যিহেতু ৰুমৰ পৰা একো খাই অহা নাছিলোঁ, এতিয়া চাহৰ লগতে ওলাই কিবা অকণমান খালোঁ। এতিয়া চাহ অকণমান খাওঁ আৰু চাই থাকিবচোন আগলৈ। আজি ব্লগটো ভাল লাগিব। नाम बताइए आपका? निखिल। क्या है? एज बताइए। मोबाइल नंबर 8272 कुछ काउंटर में जाना का है आपको? एयरपोर्ट स्टेशन जोरहाट जोरहाट रेट होगा। आप यहाँ पर एंट्री कीजिए। अब नेक्स्ट वाला काउंटर में चला जाइए, बगल वाला काउंटर नंबर 6 में जाइए। हाँ, यहाँ पे ही होगा। हाँ, निखिल चौहान। সময় হৈ গ'ল আমাৰ লাঞ্চ টাইম। এয়া আমাৰ লাঞ্চ কুপন আহি পৰিছে। এতিয়া লাঞ্চ কৰিব যাওঁ। লাঞ্চ কৰি আহি পিছত আকৌ লগ পাই আছোঁ। সময় হৈ গ'ল আমাৰ খোৱাৰ সময় হৈ গৈছে। আমাৰ লগত ছাৰ আছে। ছাৰ আৰু মই গৈ আছোঁ খাবলৈ। আৰু এয়া কুপন আহি পৰিছে হাতত। কুপন জমা দিম আৰু খাম। ছাৰে আজি কি খাব বুলি ভাবিছে? আজি গাহৰি। বা ছাৰে ডিৰেক্ট গাহৰিত ধৰিব। চাওঁ মই কি খাওঁ। মাছ খাম চাগে। কি মাছ আছে চাই লওঁ। সেই মাছেৰে আজি আৰু হ'ব আৰু দুপৰীয়া খানা সেয়ে হ'ব। ছাৰে পূৰা ইনফৰ্মেশ্যন লৈ লৈছে ন, আজি কি মাছ আছে কি মাছ নাই। আৰু ব্ৰইলাৰ আছে, যি খাব বিচাৰে খাব পাৰিব। ব্ৰইলাৰ নাখাওঁ আৰু মাছে খাম আজি। দিয়ক, আপুনি আৰু গাহৰিহে খাব। ঠিকে আছে। মোৰ ফেভাৰেট। ছাৰৰ ফেভৰেট হয় বোলে গাহৰি। ঠিক আছে, তাতে গৈ খাই লওঁ। তাৰপিছত আকৌ লগ পাই আছোঁ। লগ পাম বাৰু। লগ পাম। খোৱাৰ পিছত এনেকৈয়ে জিৰণি লৈছোঁ গছৰ তলত। ছাৰে ফোনত ব্যস্ত। আৰু যদি চাব পাইছে, মোৰ ওপৰত এনেকৈ আছে গছ, আৰু গছৰ তলত এনেকৈয়ে জিৰণি লৈ আছোঁ। এতিয়া অকণমান পিছত পুনৰ কামত ব্যস্ত হ'ম। লাষ্ট ফ্লাইট আছে, অকণমান পলম আছে। এইখিনি সময় আৰু এনেকৈয়ে গছৰ তলত জিৰণি লৈছোঁ।
হ'ল সেইজন দাদা যিজন ডিব্ৰুগড় এয়াৰপৰ্টত বিশেষ কামটো কৰে। যাত্ৰীসকলে যেতিয়া ট্ৰলিসমূহ বাহিৰলৈ লৈ আহে সেইবোৰ চিজিল কৰি আকৌ ট্ৰলিবোৰ লগাই দিয়ে। আপোনাৰ নামটো কি? পিয়াছু। কিমান দিন ধৰি আপুনি কাম কৰি আছে ইয়াতে? দুবছৰ হৈ গ'ল। এনে কি হিচাপে আপোনাক ৰাখিছে এয়াৰপৰ্টে? ৰাখিছে মালিক আছে একটা। আচ্ছা আচ্ছা, কিমানকৈ দিয়ে মাহত? 13,000। 13,000, ভালে দেখোন তেতিয়াহ'লে। কাম কৰি কেনে পাইছে? ভাল লাগিছেনে? বিন্দাছ। আজিলৈ ডিউটি হৈ গ'ল সমাপ্ত। এতিয়া বাই বাই জনাইছোঁ। এই ঠাই অকণমান পিছত আমাৰ গগৈদা আহি পাব। গগৈদাৰ গাড়ীত গুচি যাম আকৌ। এয়া গাড়ীত বহি লৈছোঁ, আমাৰ গগৈদা আছে। গগৈদা কিবা ক'বনে? এই আমাৰ ইয়াক আমাৰ অসমীয়াত ভোট ডিউটি কৰিব পৰা উঠালে। আমাৰ গগৈদাই কিন্তু আমাক বহুত হেল্প কৰি আছে। মোক প্ৰায় আমোলাপট্টিৰ পৰা এয়াৰপৰ্টলৈকে লৈ আহে গাড়ীত। সেইকাৰণে গগৈদাক ধন্যবাদ দিছোঁ দেই, বহুত বহুত। আমাৰ যোৱাৰ সময় হৈ গ'ল। ষ্টাৰ্ট দিলে আৰু এতিয়া লাহেকৈ ৰুমলৈ গৈ পাম। আৰু কালি আকৌ আহিবই লাগিব ৰাতিপুৱা। কালি আহিবনে গগৈদা? আহিব। শেষলৈ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু যদি এইখিনিলৈকে চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া সকলোকে বাই বাই জনাইছোঁ। বাই বাই।